আমি এই বাইক ৰেলীৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছোঁ, এইটো হ'ল আমাৰ ভাৰতবৰ্ষত থকা প্ৰতিজন নাগৰিকক আমি দেশপ্ৰেম দেশভক্তিৰ যিটো ভাৱনা, এই ভাৱনাটো আমি আমাৰ ভাৰতবৰ্ষৰ তেজস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ আহ্বানত গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণক আমি মাতৃভক্তিৰ যিটো ভাৱনা, এইটো যাতে উদ্ভাৱন কৰিব পাৰোঁ, এইটোৰ কাৰণে আজি এই ব্যৱস্থা লোৱা হৈছে। কিমান 28 নং গোসাইগাঁও যিটো মানে বিধানসভা সমষ্টি আছে, এই সমষ্টিৰ ভিতৰত থকা যিমান মণ্ডল আছে, ধৰক আমাৰ জমদুৱাৰ, শ্ৰীৰামপুৰ তথা আমাৰ চৰাইবিল আৰু গুমা মণ্ডল, আংশিকভাৱে গুমা মণ্ডল পৰে, এই 4টা মণ্ডল আমি একেলগ হৈ আজি স্বাধীনতা দিৱসৰ যিটো 75 সংখ্যক যিটো আমি আজাদী কা অমৃত উৎসৱ পালন কৰি আগবাঢ়িছোঁ, ইয়াৰ লগত সংগতি ৰাখি আজি আমি 28 নং গোসাইগাঁও সমষ্টিৰ মানে বিধানসভা সমষ্টি ভিত্তিকভাৱে আমি বাইক ৰেলী আয়োজন কৰিছোঁ। অনুৰোধ মৰ্মে আজি আমাৰ বিজেপি যুৱ মৰ্চাৰ ফালৰ পৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্টে আমাৰ এই হৰ ঘৰ ঘৰ তিৰংগাৰ ওপৰত আমি বাইক ৰেলী ওলাইছোঁ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম।